ৰাতিপুৱা 8 বজাত মৰিগাঁৱৰ অনুষ্ঠান শেষ কৰি এতিয়া আজি আহি পাই গ'লোহি ধেমাজিত মোৰ এটি অনুষ্ঠানৰ বাবে এয়া ৰেডি হৈ আছোঁ ডাইনা আহি গ'ল মেকআপ কৰিবলৈ আৰু এয়া চাওক আজি মেৰাই লৈছোঁ এযোৰ উকা মুগা মেখেলা চাদৰ কেনেকুৱা লাগিছে বাৰু খুব সুন্দৰ এটি বাৰেবৰণীয়া নৃত্য প্ৰদৰ্শন চাব পালোঁ সঁচাকৈ বিৰাট ভাল লাগিলে আৰু ইয়াৰ পাছতে আমি আমাৰ পৰৱৰ্তী পৰ্যায়লৈ আমি আগবাঢ়োঁ আজি আছিল সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা আৰু মই আছিলোঁ এটি বিশেষ দায়িত্বত বিচাৰকৰ দায়িত্ব এই দায়িত্ব পালন কৰি দেখিছে নহয় আজি ৰাতিপুৱাই গ'ল এতিয়া বাজিছে 9টা কালিও সেই একে টোপনি খতি ৰাতিপুৱা মৰিগাঁৱত বাজিল 8টা আৰু এঘণ্টা ভিতৰত মই ৰেডি হৈ বাছত উঠি গধূলি আহি পাই গ'লোহি ধেমাজি 6 বজাত আৰু লগালগ এই অনুষ্ঠানটো কৰি এয়া দেখিছে নহয় এয়া আছিল মোৰ আজিৰ কাৰ্যসূচী